মৃত্যু এক চিৰন্তন সত্য। দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল এইগৰাকী চন্দ্ৰমা বৰুৱাই। এবছৰৰ পাছত তেওঁলোকৰ সংসাৰলৈ আহিছিল এটি কণমানি। কিন্তু কোনে জানে নিমিষতে যেন সকলো শেষ হৈ যাব। ৰঙিয়াত এক হৃদয়বিদাৰ ঘটনাৰ সংঘটিত হৈছে। নিজ পিতৃ পুত্ৰৰ সৈতে বিয়া খাই ঘৰলৈ উভতি আহিছিল চন্দ্ৰমা বৰুৱাই। লগত আছিল আন দুজন ব্যক্তিও। গাড়ীখন চলাই আহিছিল চন্দ্ৰমাৰ বৰুৱাৰ নিজ পিতৃয়ে। মামাৰ ছোৱালী আৰু মামাৰ ল'ৰা বিশাল বৰুৱা, সৰু ল'ৰা, ডাঙৰজন যোৱা নাই, সৰু ল'ৰা। আৰু তাৰপিছত সিহঁতৰ জেঠীমাকৰ ছোৱালী ভিনদেউয়েক আৰু বাচ্ছা এজনী সৰু। এতিয়া ছোৱালীজনী যিজনী বাচ্ছা, সিহঁতৰ মানে এনেকৈ গৈ থাকোঁতে ভাতকুচিত অভাৰটেক কৰোঁতে চাগে মামাই চলাইছিলে গাড়ীখন। অভাৰটেক কৰোঁতে চাগে মানে হাইৱেৰ কাষত থাকে যে বৰষুণ দি আছে, ইয়াত পৰি গ'ল, গাড়ীখন ওলটি পৰি গৈছে। তাৰপিছত তাতে আমি চালোঁ। তাৰপিছত আমি ৰঙিয়া অসামৰিক নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি থিতাতে মৃত্যু হয় চন্দ্ৰমাৰ বৰুৱাৰ আৰু তেখেতৰ পিতৃ। মৃত্যুৰ সৈতে যুঁজি আছে চন্দ্ৰমাৰ বৰুৱাৰ পুত্ৰৰ লগতে আন দুজন ব্যক্তিও। এই খবৰটোৱে কন্দুৱাইছে সমগ্ৰ অসমবাসীকে। সঁচাই মৃত্যুৰ এক চিৰন্তন সত্য।